হাই ফ্ৰেণ্ডছ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগৰ সৈতে। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আপোনালোকে বিহু চাবলৈ ক'ত ক'ত গৈছে জনাব। আমাৰ ওচৰতে নগাজান আৰু ভাটৈ পাচলি দুলীয়াজান মানে যিমান পাৰে চব ওচৰতে পাতি আছে, কিন্তু যোৱা নাই, মই ক'লেও যোৱা নাই। কাইলৈ বিপিন চাওদাং আহিব, কাইলৈ হ'ব 8 মে', কিন্তু যাওঁ নাযাওঁ ক'ব পৰা নাই। ইমান গৰমত যাব পৰা নাই আৰু গাটো যে মোৰ একেবাৰে ভাল লগা নাই আৰু ইমান গৰম পৰিছে। চেইন টেইন একোৱে পিন্ধা নাই। সেইফালে কাপোৰ এযোৰ দেখাইছোঁ। প্ৰথমত এইযোৰ ডিব্ৰুগড় বাইদেৱে দিছে, ঘোঁৰামাৰ বাইদেউ দিছে, আৰু এইটো ব্লাউজ শান্তদাই দিছিলে মোৰ কাৰণে, আৰু এই কাপোৰযোৰ লগত ধুনীয়াকৈ মিলিছে। এইযোৰ কাপোৰ দেখাই লৈছোঁ, বিহু গিফ্ট পাইছোঁ। মাহঁতে দিয়াবিলাকো আছে বাৰু, দেখুৱাই নাই। আৰু এইযোৰ দিছিলে মোৰ বাইদেৱে, এইযোৰ নিজে চিলালোঁ, চিলাই আজিৰ লগত 2 দিন হৈছে পিন্ধা। তাৰপাছত এতিয়া আমি যাব ওলাইছোঁ, ভাটৈ পাচলি যাম। এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ। হিমাংশু বৰ্মাক, মই আৰু হিমাংশু যাম। তাৰপাছত ভাইটি এটা যাব। হাজবেণ্ডক লগ ধৰিছিলোঁ, হাজবেণ্ডে যাব নোৱাৰোঁ বুলি ক'লে, সেইটো কাৰণে টিটং ভাইটি যাব। আৰু এতিয়াৰ পৰা ব্লগটো মই আৰম্ভ কৰিছোঁ। কালি ঘোঁৰামৰা বাইদেউহেঁত আহিলে আৰু ভাগিনকেইজনীও পূৰা সৰুজনী পূৰা উৎপাত কৰি আছে। মামী বোলে মই আহিছোঁ যেতিয়া ব্লগ এটা বনাবা তুমি, সেইটো কাৰণে এতিয়াৰ পৰা মই মোৰ ব্লগটো আৰম্ভ কৰিলোঁ। গধূলি দেখাম মোৰ ভাগিনকেইজনী। তেওঁলোকে চবৰ ঘৰতে ফুৰিবলৈ গৈছে আৰু ককাক, আইতাক, মামাক ঘৰলৈ। যি কি নহওক, এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিলোঁ, আপোনালোকক দেখাই যাম। তেতিয়াহ'লে ব্লগটো শেষৰলৈকে চাই যাব। দৰ্জা মৰা হৈ গ'ল। এতিয়া টিটঙৰ কাৰণে ৰখিব লাগিব, আৰু টিটং কেতিয়া আহে ওলাই মেলি ৰেডি হৈ আছোঁ। ওলাই মেলি ৰেডি হৈ থাকিলে আৰু ৰৈ থাকিবলৈ মন নাযায়। এতিয়া মই দেখাম আমাৰ পোৱালীকেইটাক। চুনু মনু, এই চুনু মনুকেইটা শুই আছে। নুনু মানে ইয়াক মই আজি গা ধুৱালোঁ, আৰু এই গা ধোৱা ছোৱালীজনীহে একদম বোকা লাগি অৱস্থা নাই। আৰু এই পিচকিক গা নোধোৱালোঁ আজি মই, এই মানে সৰু যে ভয় লাগিলে। আৰু 2টা আছে পোৱালি ৰঙা ৰঙা, ক'ত গ'ল জানো, চাব লাগিব। আৰু এই 2টা ফ্ৰিজৰ তলত সোমাইছিলে। এইজনী ছোৱালী, এইটো ল'ৰা। 3জনী ছোৱালী, অকল এটা ল'ৰা। এই ল'ৰাটো অকল মোৰটো শুয়ে থাকে, চুনু মনুটো শুয়ে থাকে। ইমান বোকা। এইয়াজনী ক'ত পৰি থাকে, একদম মৰাণে জিৰা। এয়া হিমাংশু বৰ্মা, মই হিমাংশু ওলালোঁ। আৰু এতিয়া টিটং ভাইটি আহিলে, তাকো দেখাম বজাৰ কৰিবলৈ। আৰু এয়া আমাৰ টিটং ভাইটি আহিলে। তোমাৰ ভাল নামটো কি আছিলে? বুধিন কোঁৱৰ। আমি টিটং বুলিয়ে মাতোঁ, আৰু আজিহে গম পাইছোঁ ইমান গৰম। এতিয়া আমি ভাটৈ পাচলি পালোহি, বজাৰ কৰা হৈ গ'ল। আৰু এয়া ফুচকা খাব লৈছোঁ। গোটেই টিমটোৱে খাইছোঁ ফুচকা। আৰু এটা দিব, বহুত দিনৰ মূৰত খাইছোঁ, ভাল লাগিছে। $40 10 টকা। এয়া ধূনা দানিত জুই জ্বলি আছে, ধূনা জ্বলাই দিলোঁ। ধূনা জ্বলোৱা অভ্যাস মোৰ আগত একেবাৰে নাছিলে। নতুন ঘৰলৈ অহাৰ পৰাহে অভ্যাসটো আচলতে গঢ়ি তুলিছোঁ। আৰু এতিয়া ধূনা দিম, গোটেই ঘৰটোত ধূনা দিম। ধূনা যদি দিওঁ তেতিয়াতো জানেই, মহ গৈ পলাই পতং দিয়ে ক'ৰবাত পাইগৈ। মই ধূনা দি লওঁ, তাৰ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। মোৰ দৰে আৰু আপোনালোকে কোনে কোনে গধূলি ধূনা দিয়ে জনাবচোন কমেণ্টত। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আমাৰ এইফালে যে ইমান গৰম, আৰু বিহু চাবলৈনো ক'ত গৈছে সেইটোও জনাব। 7টা বাজিলে। ৰঙালাও, আলু, বিলাহী, মাছ। ৰঙালাও বনাম মাংসৰ লগত, তাৰপাছত মাছ আৰু বিলাহী, দালি, তেনেকৈ আৰু চিম্পল খানা। গৰমত ৰঙালাও খালেতো বহুত গৰম উঠিব। এয়া ফ্ৰেণ্ডছ, ভাত পানী খাই আজৰি হ'লোঁ। এয়া অনুষ্কা উঠনি মানে কি হ'ল, ভাত ইমান গৰম যে ভাত খাওঁতে একেবাৰে ভিডিঅ' কৰিবলৈ মই একেবাৰে পাহৰিলোঁ। যেতিয়া খাই এটালোঁ তেতিয়া মনত পৰিছে, ব্লগ এটা আৰম্ভ কৰিছিলোঁ নহয়। ব্লগ কালি আহিলে, আৰু আজি মাছ খালোঁ, মাংস খালোঁ, তেনেকৈ ভাত পানী খাই একদম পেট ভৰি আছে। এতিয়া অলপতে বহিব লাগিব। আৰু আজি আমাৰ ওচৰতে বকুলনি চিলিত প্ৰিয়ংকা ভৰালী আহিছে। মোৰ যাবলৈ একেবাৰে ইচ্ছা নাই। হিমাংশুৱে দেউতাকক যাওঁ কৰি আছে, কিন্তু মই নাযাওঁ, গাটো ভাল লগা নাই যে, সেইটো কাৰণে।
ভাবিছোঁ ফ্ৰেণ্ডছ আজি ব্লগটো মই ইমানতে সামৰোঁ যদি মোৰ ব্লগটো চাই ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব সকলোকে আকৌ এবাৰ থেংক ইউ বাই বাই